বৰদলৈ আৰু কেমেৰামেন আমাৰ কুলদীপ চৰাই আৰু আজি আমি আম খাবলৈ যাম আৰু আম খোৱা ভিডিঅ' আপোনালোকক সম্পূৰ্ণ দেখাম আৰু আম কেনেকৈ খাব লাগে সেইটো আমি বুজাই দিম আপোনালোকক আৰু আম ফমৰিয়াব কেনেকৈ লাগে আমাৰ আম ফমৰিয়াব আমাৰ সমীৰণ চৰাই আৰু কেমেৰা মাৰিব আমাৰ কুলদীপ চৰাই আৰু মই হ'ল আৰু কাটিব কুলদীপ চৰাই কাটিব হয় মই কিন্তু খোৱাটোহে মই হ'লে খাবৰ কাৰণে আহিছোঁ কিন্তু আমাৰ লগত আহি আছে আমাৰ টিকলি ভণ্টি আমাৰ কৃষ্টিপ্ৰিয়ম চৰাই বুলি আশাতে আহিছে তেওঁ আমাৰ লগত আহিছে আম খাম বুলি কিনে এতিয়া আমি তাকো লৈ যাম আম খাবৰ কাৰণে আম খাব যাবা আমাৰ লগত কিন্তু লাইফ আম খাব লাগিব লাইফ আম খাব লাগিব আমাৰ এইটো বৈত আমি আম খাবলৈ গৈ আছোঁ আপোনালোকে চাই থাকিব আমাৰ ইউটিউব চেনেল সেই তুমি আম খাই কেনেকুৱা পোৱা ভাল পোৱা আৰু আমটো মানে খোৱাত কেনেকুৱা লাগে ভালে লাগে ন আমাৰ নেবি নতুনকৈ চাইকেল চলা শিকিছে কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে আমি এতিয়া 500 বছৰ বুঢ়া আহতজীৱী তলেদি যাম আমি আপোনালোকক আমি দেখুৱাই আছোঁ আমাৰ এই বাটেৰে আমি আমতলীলৈ গৈ আছোঁ আৰু বলক আপোনালোকৰ আম খাবলৈ হয় আমি আম খাবলৈ গৈ আছোঁ পানী আছে বাবু ইফালে বোকা আছে গতিকে আমি ইফালে নাযাওঁ আমি ইফালে বাট হৈ ঘূৰি যোৱাটো ভাল ইফালে বোকা আছে চেণ্ডেলটো দাঙি লৈছোঁ এতিয়া আমি ধুনীয়া গতিকে আমি স্পন খুলিলৈ যাব লাগিব আমি এতিয়া আম খাবলৈ গৈ আছোঁ এয়া আমাৰ মধুদেউৰীৰ আগত গৈ পাল আমাৰ ইয়াৰ পিছত যাব সমীৰণ খুৰা আৰু পিছে পিছে মই ধুনীয়া আহি পালোঁ বৰিটো এতিয়া আমি ধুনীয়াকৈ সময় কাটি আম পাই খাম ঐ মোৰ মালখিনি আছেচোন লগত এইখিনি কাটি দিবা মোৰ ধৰণৰ আমাৰ কেমেৰামেন বহুত ভয় খাইছে তেওঁ বৰ্তমান ইয়ালৈ আহিব নাই গতিকে চিন্তা কৰিব নালাগে আমি আছোঁ আমাৰ নিচিনা দনকেইটা থাকোঁতে আৰু ইয়াত বহুত জংঘল কিনাৰে বহুত ঘন জংঘল সেইটো কাৰণে অলপ ভয় লাগিছে আৰু সময়ত কাট ৰহা হে বহুত ভাল লাগিছে এডাল সময় আৰু সময় কাটিব লাগিব আমি কিন্তু আমজোপা লকহে দেই আমি চুৰ কৰিহে খাব আহিছোঁ কুল ইফালে আম সময়তে আমি দিয়া কাটাটো কৰি দিবা দেবৰ কাৰণে এয়া ফমত কাটি ল'লোঁ এতিয়া আমি আম ফমতিয়াম আপোনালোকে চাই থাকক আমাৰ সৈতে তই আমাৰ মধুদেউৰী এতিয়ালৈ ফমত মাৰিব এতিয়া প্ৰথমতে দেখা দিম ফাৰ্ষ্টত এইফালে লৈ আহা প্ৰথমতে সকলোৱে শুনক এইটো বস্তুটো এনেকৈ প্ৰথমতে বিচাৰ ল'ব লাগিব সমতল আৰু এইটো বঢ়িয়াকৈ এইটো এনেকৈ কৰি ল'ব লাগিব যাতে আপোনাৰ হাত যাতে নাকাটে এইটো যদি এইটো এনেকৈ কৰি লোৱা যায় ন এইটো যদি আপোনাৰখিনি বস্তুটো খুলি হৈ নাথাকে এনেকৈ হাতটো কটা চান্স থাকে ন গতিকে আমি সদায় এইটো ডিচিপ্লিন মেইন বস্তু ন বস্তুকে কাটি ল'ব লাগিব ডিচিপ্লিনত এইটো বঢ়িয়াকৈ কাটি ল'ব লাগিব পৰাপক্ষত এইখিনি অলপ সমান কৰি ল'ব লাগে যাতে মানুহটো এখন কাকত এখন কাৰ বহুত বেয়া কৰে আনিছে এখন এই গাত আছে এই তলৰ ফালৰ পৰা এইখনো গোটেই কাম নাহে বাৰু তথাপিও মই কাম চলাই ল'ম বাৰু তাৰপিছত এইটো দেখিছেনে মুঠিটো কেনেকৈ ধৰোঁ এইটো এতিয়া মই যাত্ৰাটো কৰিম মই পাৰ্লাৰ দেখা মুঠি পাৰ্লাৰ দেখা এইটো ওচৰত আহি পিনে দেখা হ'ব মুঠিটো সদায় এনেকৈ ধৰিব লাগিব আৰু সময়টো দেখা বস্তুটো এইটো এইবাৰ আছোচোন আৰু ওচৰত যেতিয়া বাউণ্ড থাকিব তেতিয়া নামাৰিব কিন্তু প্ৰথমতে ডিষ্টেঞ্চটো দি দিব এইটো
পুৰা ডিষ্টেঞ্চ কৰ্ণাৰ নিচিনা 1 মিটাৰ ডিষ্টেঞ্চ পুৰা 1 মিটাৰ ডিষ্টেঞ্চো লৈ ল'ব কাৰণ এইটো হাতকে খলিবলৈ চান্স থাকে না হাতকে খলি গ'লে ওচৰত থকা মানুহজন লাগিব ন দাঁত মুখলৈকে যোৱা খলি চান্স গ'লে থাকে কি হ'ব ৰিক্স আম খোৱাকৈ কি কেৰাতকৈ কি কয় ন সেইটোকে আছে না বস্তু সেইটো প্ৰথমতে ওপৰফালে চাব লাগিব ওপৰফালে দেখা দে ওপৰফালে চাবলৈ আমটো অলপ zoom কৰি একদম লক্ষ্য কৰিব লাগিব যে আমটো কোনটো আমত মাৰিম এতিয়া আমটো চালা তাৰপিছত ইফালে মাৰা জুম কৰি দিয়া আমকেইটা ইফালে মাৰা তুমি ইফালে মাৰা আমটো চালা নহয় আমটো চোৱাৰ পিছত তুমি সদায় যদি লৈ থাকা সদায়খন থৈ ল'বা তাৰপিছত এনেকৈ ল'বা এনেকৈ আমকেইটা zoom কৰি দিয়া তাৰপিছত একদম এম কৰিবা পুৰা চিধা একদম এম কৰি এইটো বস্তুটো এইটো আম নকৰিলে এটা এতিয়া মই ছেকেণ্ড ডিলাৰটো মই কৰিম বাৰু আইয়া চাওক এটাও নহয় কিন্তু কমিঅ'লে খুৱাব পৰা নাই আৰু এটা এবাৰ ঠিক এবাৰ কৰিব ছাৰ এটা নকৰিলে বাৰু কিন্তু আমি আকৌ চেষ্টা কৰিয়ে থাকিম তেতিয়ালৈ আমাৰ এমুনা আম হৈ নাযায় এয়া দেখিবলৈ পাইছে এতিয়া উঠি যোৱাটো দেখাই এতিয়া আমাৰ উঠি যাব মধু দেউৰী উপায় নাই আৰু আমিতো কমতে কাম কৰিব নোৱাৰিলোঁ এতিয়া আমি উঠি যাই এইটো আমটো পাৰিব লাগিব কাৰণ হাতখন বিষাই গৈছে বহুত দিনৰ মূৰত আজি ফমুলি আছোঁ সৰুতে যি ফমুলি এতিয়া নাই না এতিয়া উঠি যাম উঠি যোৱাটো দেখা দে কিমান উঠি যাব লাগে উঠি যোৱাটো দেখা দে এতিয়া মধুদেউৰী আম গছৰ উঠোতে সদায় যদি ওচৰতে দানি থাকে তেতিয়া গৈ দি যাব দৰকাৰ নাই তেতিয়া ইফালে যাব পাৰে দেখা দে পকা আমটো দূৰ দূৰ আমি যদি গৈ নাযাওঁ এতিয়া আমি দানিয়ে দি যাম কাৰণ দানিটো আছে না আমি দানি লগ পাওঁ আমি সদায় দানিয়ে দি উঠিবলৈ কিন্তু বেষ্ট প্ৰথমতে এইটো কৰি ল'বা এইটো দুবাৰমান কৰি ল'বা কাৰণ জাপটো দিব লাগিব না এইটো কৈছে এইটো কৈ দিবা দেখিবলৈ পাইছে বহুত বডি আছে আৰ্মিত বহুতবাৰ জইন কৰি অহা মানুহ আছে এইটো দানি মেইন তাৰমানে টাইনি মেইন তাৰপিছত এইটো মই কিন্তু গৈ নাহোঁ দানিয়ে দিম মধুদেউৰী আমাৰ বহুত কষ্ট কৰি উঠিছে আম গছৰ ওপৰত বহুত দিনৰ মই দেখিছোঁ যেনিবা মই সেইফালে যাওঁ আম বুটলি মই আৰু আপোনালোকক গোটেই ভিডিঅ' দেখুৱাম অকণমান আৰু আমাৰ ইয়াত সমীৰণ চৰাই আম কেচ দিব কেচ চাকে দিবি দে ধৰি দে ইফালে দিলাই দি আৰু মধুদেউৰী আগত উঠি আছে বান্দৰৰ লগতে একেলগে ট্ৰেইনিং লোৱা মানুহ ইফালে দি ইফালে পৰিলি নুবুল লগা আমাৰ প্ৰথমটো আম হৈছে এইটো আমাৰ প্ৰথমটো আম হৈছে আপোনালোকক দেখুৱাই আছোঁ এইটো আমাৰ দ্বিতীয় এইটো প্ৰথম আমাৰ দৃশ্যটো আপোনালোকক সম্পূৰ্ণ দেখুৱাইছোঁ আমাৰ ভিডিঅ'টো যাতে আপোনালোকে সম্পূৰ্ণ চাই স্কিপ নকৰিব অলপো যাতে স্কিপ নকৰে ভাল লাগিলে চেনেলটো লাইক কৰি দিব আৰু ভিডিঅ'টো লাইক এইজন মাটিত আমি লওঁ না মোৰ বহুত ভাল লাগিছে বহুত দিনৰ মূৰত আজি উঠিছোঁ গছত কমচে কম এবছৰমান হৈছে উঠাই মানে গছত উঠা দৌৰাবি থৈ নাই না কিন্তু আগতে উঠা আছে না আগতে বহুত এজোপা তামোলৰ পৰা সিজোপা তামোললৈ গৈছিলোঁ এতিয়া কিন্তু সেইটো অৱস্থাত নাই যেনিবা তথাপিও আজি উঠিলোঁ ভাল লাগিছে এই ভাইটিকেইটাৰ লগত আহি পিনে আম খাবৰ কাৰণে আহি এতিয়া আমাৰ কাটিব লাগিব আমি ৰাস্তাত খাম আমৰ খান্দে ৰাস্তাত খাম আমি ইয়াত নাখাওঁ আৰু এই দুটা আমাৰ মধুদেউৰী আৰু সমীৰণ খুৰা আমাৰ আম ইমানখিনি আম আমি খানাটো ইয়াত নাখাওঁ ৰাস্তাত আমি এতিয়া আমকেইটা লৈ যাবৰ কাৰণে এটা ব্যৱস্থা কৰিম আমি পুৰণিকলীয়া ব্যৱস্থা আমাৰ যেতিয়া আমি গৰু চাৰিব আহিছিলোঁ তেতিয়া তাৰমানে মোনা চোনা ব্যৱস্থা নাই তেতিয়া আমি এটা কাম কৰোঁ কলৰ যিটো ঢুকুনা কাঠি গুড় লৈছিলে তাতে ভৰাই লৈ যাম এতিয়া আমি দুখাম আহক এইফালে এই দেখিছে কল এই কলটোকে আমি এখন ঢকুনা এখন এইটো কয় ঢকুনা অলপ ভাল চাই আৰু এয়া আমাৰ এছ টি মানুহ এনেকৈ অসমীয়া মানুহ এয়া খা গোটেই আমাৰ দেহেন মানুহবিলাকে বা বেলেগ কাষ্টৰ মানুহবিলাকে কয় কি কয় খা খোৱা লালুং বুলি এতিয়া আজিকালি চবেই খাই এইটো খায় ব্যৱহাৰ কৰে
কলৰ খাৰ এইটো আমি খাৰ খোৱা অসমীয়া আমি খাৰ খোৱা অসমীয়া নহয় পিঠাগুড়ি খোৱা দিম অ'কে অ'কে এতিয়া এইটো দেখিছে এইটো এনেকৈ বয়াকৈ চিলচিলা কৰি ল'ব লাগিব এইটো যিটো এই বস্তুটো এইটো পেলাই নাযায় এই বস্তুটো আমাৰ কামত আহিব কাৰণ এই বস্তুটোৱে মেইন বস্তুটো এইটো ৰছী কাম কৰিব আৰু এইখিনি সমানকৈ কাটিব লাগিব ঠিক আছে তাৰপিছত এইটো যে অকণমানকৈ জুখি ল'ব নালাগে বাৰু এইখিনি মাজতে এনেকৈ কৰি দিব লাগিব বস্তুটো চালা মাজতে এইখিনি ধুনীয়াকৈ কাটি দিব লাগিব তাৰপিছত এইটো কৰিপিনে আমি চেংটা কৰি দিব লাগিব এইটো তাৰপিছত এইটো চাওক দেখা দি দেখিছেনে ধুনীয়া হৈ গৈছে তাৰপিছত ইয়াত আমি আমকেইটা ভৰাই ল'ম ইয়াত অ'কে এইটো বস্তু এইখিনি এনেকৈ কৰি ল'ব লাগিব ৰছী কাম কৰি গ'ল হ'ব এডালে হৈ যাব এতিয়া ব'ল এতিয়া আমকেইটা ভৰালোঁ ইয়াত আমি আমকেইটা ভৰাই লৈ পিনে ভৰাই ল'ব লাগিব বেয়াকেইটা পেলাই দি ভালকেইটা দি কৰিলে আৰু এটা লাগিছিলে নাই হ'ব সেইকাৰণে দে সেয়া দেখিছা যাব না বহুত মাল সোমাই ওপৰৰ মাল ন ওপৰৰ মাছটো এইবিলাক ওপৰৰ মাল সেই কিহে পাইছ আমাৰ এইটো সম্পূৰ্ণ ফুল হৈ গৈছে পাৰফেক্ট আৰু আমি এতিয়া চলো এতিয়া যাব লাগে এতিয়া আমি সময় লৈছোঁ আগতে যে LP স্কুলত আমি বেগ নোহোৱাকৈ লৈ যাওঁ সেইটো বস্তুটো এইটো বস্তু আমি আগতে LP স্কুলত যাওঁতে যেতিয়া তেনেকুৱাকৈ নহয় এইটো এইটো বস্তু এইটো আমি LP স্কুলত যেতিয়া আমাৰ বেগ নাছিলে তেতিয়া সেইখিনি অৱস্থা এতিয়া বৰ্তমানে খবৰ LP স্কুলত পঢ়াকৈ ক শ্ৰেণী পঢ়িলে বেগ পায় আমাৰ তেতিয়া LP স্কুলত বেগ নাছিল না তেতিয়া আমি বঢ়িয়াকৈ পঢ়ি থাকোঁ এইটো বস্তুটো এনেকৈ লৈ এইফালে আমি পঢ়ি যাব লাগিব পঢ়িব আম পইচা নেকি আমি এইখিনি আমখিনি লৈ যাওঁ আমি এতিয়া সুন্দৰ এটা ধুনীয়া পৰিৱেশৰ মাজত খামগৈ যিখন মানে আমাৰ মাজুলী হয় আমি মাজুলী যায় আৰু এটা কথা মই ভাবিছিলোঁ আমি মাজুলীলৈ যাম এতিয়া আমাৰ তীখবৈ গাঁৱৰ ওচৰতে এটা মাজুলী দ্বীপ আছে আপোনালোক চবকে দেখাম সেই মাজুলীটো আৰু আমি তাতে আজি হ'লেও এই আমৰ পাৰ্টিটো কৰিমগৈ আৰু তাতে মাজুলী দেখা হ'ব আপোনালোকক সকলোকে মাজুলীলৈ স্বাগতম থাকিল এতিয়া আমি মাজুলীলৈ যাম আমাৰ বাটত আহোঁতে বহুত বিপদজনক হৈছে আমাৰ সমীৰণ হৰাই কাইটা পিন্ধিছে বগৰী কাই মাজুলী এয়া আমাৰ তীখবৰী মাজুলী পাইছোঁ আহি এয়া আমি স্বাগতম জনাইছোঁ সকলো লোকে আমাৰ তীখবৰী মাজুলীলৈকে আহক আমি দেখাওঁ মাজুলী আমি কলাখাৰৰ সন্ধানত আহিছোঁ আমাক আম খাবৰ কাৰণে নিমখ জলকীয়াখিনি হ'ল আমাক কলাখাৰ লাগে এতিয়া কলাখাৰ সন্ধান কৰি আছোঁ আমি কলাখাৰটো পোৱা নাই কলাখাৰ নাই বাৰু নাই আমি কলাখাৰটো নাপালোঁ আমি এতিয়া যাব লাগিব নিমখ জলকীয়া খাব লাগিব আমাৰ কলাখাৰটো নাই এয়া আমি চাওকচোন তোমালোকে এইটো বাদ দিওঁ এয়া হৈছে আমাৰ মধুদৰী আমৰ বাকলি গুচাই আছে বাকলিটো কেনেকৈ গুচাব আজি বঢ়িয়াকৈ আমৰ বাকলি কেনেকৈ গুচায় তাৰ বিষয়ে আমি জনাম এতিয়া প্ৰথমতে আমটো এনেকৈ ধুই ল'ব লাগিব ফাৰ্ষ্ট আম এটা হা প্ৰথমতে আমটো এনেকৈ ল'ব লাগিব ওচৰত আহিলে তেতিয়া ভালকৈ দেখাও ভাল হ'ব আমটো এনেকৈ প্ৰথমতে ধুই ল'ব লাগিব প্ৰথমতে মুখখন যিটো এইটো হয় এইটো মুখ কয় এইখিনি বঢ়িয়াকৈ কাটি ল'ব লাগিব ঠিক তাৰপিছত এইখিনি কাটি দিয়াৰ পিছত লাহে লাহে এনেকৈ কৰি পিনে কাটিব লাগিব লাহে লাহে স্পীড নহয় লাহে লাহে কাৰণ স্পীডকৈ কাটিলেকৈ এই হাতখন যদি কাটা যায় কি হ'ব এনেকৈ লাহে লাহে বঢ়িয়াকৈ লাহে লাহে কাটিবা লাহে লাহে গোটেইটো গোল কৰি কাটিবা যাতে মাংস অলপ বেছিকৈ নাযায় আৰু এনেকৈ কাটিবা এইটো ষ্টাইলত এইফালে আমাৰ কেমেৰামেনটো অকণমান পতাই কেমেৰামেন আমি গম পাই গৈছোঁ ঠিকে আমাৰ কেমেৰামেন একদম পতাই ছোৱালী দেখাবলৈ চবফালে যায় তাৰমানে
সেইকাৰণে আমি বিয়া পাইছোঁ তাক যিয়ে নহওক বাৰু তাক আমি ভালধৰণে আমি তাক আমি ভালধৰণে কেমেৰাটো মাৰিব দিছোঁ যদি পৰাপক্ষত ছোৱালী কেমেৰা মাৰিব দিছোঁ মোৰ এয়া আপোনালোকে শুনাই পাইছে ছোৱালীক কেনেকৈ শহুৰি বুজাই বুজাই ইংগিত দি আছে তাক চাকৰি দিবি তাক খেদি পঠা হ'ব তাক এয়া দেখিছে দীঘল দীঘল লেউ লেউকৈ ওলাই দিলোঁ আমি যোনটো আমাৰ তিৱা ভাষা এইটো লেউ লেউ ওচৰতে দেখা দিম ধুনীয়াকৈ এনেকৈ কাটিবা এইটো অলপ এইটো বস্তুটো কিহৰ কাৰণে লাল হৈছে গম পাইছেনে এইটো লাল কিহৰ কাৰণে হয় গম পায় লালটো এইটো কাৰণে হয় যিটো আপোনাৰ এইটো পকিব গৈ আছে পকিব মানে মালটো পকা মানে হ'ল লাল এইটো লাল তাৰমানে এইটো তেতিয়া পকিব এই মুখখিনি পকিব লৈছে সেইকাৰণে লাল হৈ গৈছে তাৰমানে আৰু যদি পকিব তাৰমানে এইটো যেতিয়া গোটেইটো পকিব এইটো পকা বুলি কয় এইটো এতিয়া কেঁচা হৈছে মানে এইটো এতিয়া বগা হৈছে না মালটো এইখিনি লাল হৈছে এইখিনি অলপ পকিছে তাৰমানে